Hello বন্ধুসকল ওয়েলকাম ব্যাক টু মাই চ্যানেল অসমী লকডাউনৰ কাৰণে ঘৰতে আছো কলৈকো ওলাই যাব পৰা নাই লকডাউনৰ মাজত ঘৰতে ভিডিঅ' বনাবলগীয়া হৈছে তথাপিতো আপোনালোকক ভাল ভিডিঅ' দেখাবলৈ চেষ্টা কৰিছো ইমান পৰা নাই তথাপিতো অলপ দেখাম আপোনালোকে চাওকচোন ভিডিঅ'টো কেনে পায় আহক তেনেহলে ভিডিঅ'লৈ আগবাঢ়ো তো হাল আমাৰ বাইদেৱে তাত বৈছে বাগুলিয়া নাই বাৰু এখন চাদৰ লগাইছে আমাৰ বাইদেৱে তাত হাল দেখিছে নহয় এয়া মোহৰা বাতি থৈছে ধুনীয়াকে চুলি কাটি মোক চুলি কাটিবলৈ আমাৰ আহি আছে এয়া আমাৰ পাইছে মোৰ ওচৰতে চুলি কাটি লাগিছে এতিয়া মই চুলিটো কাটি দিলোঁ কাটি আজৰি হ'লো ভাল লাগিছেনে তো বন্ধুসকল মই চিনেমেটিক শ্বৰ্ট বনাব নাজানো তথাপিতো আপোনালোকলৈ লৈ আহিছোঁ কেইটামান মই গাঁৱৰ চিনেমেটিক শ্বৰ্ট চাই লওকচোন আপোনালোকক দেখাই আছোঁ মই ৰাস্তালৈ যাম ৰাস্তাৰ পৰা দেখাই আছোঁ আমাৰ গাঁওখন অলপহে দেখাব পাৰি বিশেষকৈ ওলাই যাব নোৱাৰি এতিয়া লকডাউন ঘৰৰ ভিতৰত থাকিবলগীয়া হৈছে গতিকে অলপ মই দেখাই দিছোঁ যাম আমাৰ ঘৰৰ আগফালে যাম আমাৰ এতিয়া অলপ ফুলনি ইমান ভাল ফুলনি নহয় আমাৰ এখন এল পি স্কুলখন গোটেই ঘৰখন আমাৰ এল পি স্কুলৰ ঘৰখন এতিয়া আমাৰ গাঁওখন দেখুৱাব লাগিব মই আপোনালোকক সম্পূৰ্ণকৈ এদিন গাঁওখন দেখাই দিম এইফালৰ পৰাই দেখাইছোঁ এইফালৰ পৰা আমাৰ গাঁওখন 600-700 মানুহ আছে বহুত দীঘলীয়া গাঁও এইফালে আছে আমাৰ তিয়কখন বন্ধুসকল মই ভিডিঅ'টো দিছোঁ কিন্তু চাই ভাল নাপায় কাৰণ মই ঘৰতে বনোৱা ভিডিঅ' হয় ঘৰতে বনাই আছোঁ আমি ঘৰতে থাকি ভিডিঅ' বনাইছোঁ এতিয়া মই আহিছোঁ আমাৰ ঘৰৰ ওচৰৰ মানুহৰ ঘৰলৈ তাহাঁতৰ ঘৰ বনাই আছে তাকে অকণমান চাবলৈ আহিছোঁ বাৰু ভিডিঅ'টো স্কিপ নকৰিব চাই থাকচোন টিক ফাইনেলি মই পাই গ'লো ঘৰ বনাই আছে এই কাষতেইতো আমাৰ নাট্যমন্দিৰ আছে আমাৰ ইয়াত চব প্ৰগ্ৰেম হয় এইবাৰ বহাগ মাহৰ যিহেতু লকডাউনৰ কাৰণে একো কৰিব নোৱাৰিলে সেইকাৰণে প্ৰগ্ৰেম নাই ভাল নালাগিলে এনেই প্ৰগ্ৰেম হ'লে বহুত ভাল লাগে আমাৰ এইটো অনিৰ্বাণ সাংস্কৃতিক মঞ্চ হয় তাৰপিছত আমি এতিয়া এইটো নতুন ঘৰটো এপাক চাওঁ ন ডেকা এটা আছে হেল্ল' বুলি কৈ দে হেল্ল' ভাল নাই আমাৰ ডেকাই লাজ কৰিছে ইয়াত গুণ্ডা হয় 1 নম্বৰ হাই হেল্ল' নমস্কাৰ কৈ দে ভিডিঅ'টো ইমানে আছিল যদি ভাল পালে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ আজিলৈ আহোঁ বাই বাই